প্ৰথমে আপোনাক নমস্কাৰ জনাইছো আৰু আমি এইজন আমাৰ ককা আপোনাৰ নামটো কি আছিলে মোৰ নাম সদা মজুমদাৰ আপোনাক সেইদিনাখন আমি ক'ৰ পৰা আনিছিলো গণেশগুৰি ব্ৰিজৰ তলৰ পৰা আমি এখেতক আনিছিলো এনে ঘৰ ক'ত অৰিজিনেল ঘৰ নলবাৰী বালিতৰা আচ্ছা আপোনাৰ নামটো সদা মজুমদাৰ ন আপোনাক এই দুদিন থাকিলে আমাৰ ইয়াতে আশ্ৰমত আজি কি যাব ওলাইছো মোৰ তাৰমানে যে এনে খুবেই ভাল লাগিছে কিন্তু মোৰ অসুবিধাৰ কাৰণে মই যাব ওলাইছো তাৰমানে মোৰ ৰুম আছে ৰুমটোৰ বস্তুবিলাক আৰু লণ্ড ভণ্ড হৈ যাব সেইকাৰণে মই যাব লাগিব আৰু ৰিক্সাখনো এইপিনে বেলেগৰ ৰিক্সা আৰু সেইখন ৰিক্সাখনৰ এনাই পইচা ভৰি থাকিব লাগিব লাষ্টতে আৰু ৰিক্সাৰ মালিকো আৰু পালি তাৰমানে আপুনি সেইদিনাখন ব্ৰিজৰ তলত মানুহে ভাবিলে চাওক আপুনি এতিয়া টিভিৰ গাতো দোষ নাই আমাৰ গাতো নাই দোষ নাই তেখেতে আপোনাক সহায় কৰাৰ কাৰণে সেইদিনাখন আপুনি গমেই পাইছে খুব বেয়া অৱস্থাত আপুনি ব্ৰিজৰ তলতে শুই আছিলে ইফালে মহেও খাইছে আমাকো খবৰ দিলে অনুপম চক্ৰৱৰ্তী দাই আপোনাৰ এনকে টিভিৰ পৰা ক'লে যে ককা এজন আছে এনেকুৱা তেওঁৰ ল'ৰা ছোৱালীয়ে নাচায় গতিকে আমিও দৌৰি গ'লো হয়নে দৌৰি গৈ পুলিচো গ'ল আপোনাক আমি লৈ আহিলো এতিয়া সেইখিনি সময়ত আপুনি কি গম পোৱা নাছিলে নেকি মই তাৰমানে সিমান এটা মোৰ হোজে নাছিল কি কলো কি নকলো মানে আপুনি সেইদিনাখন অলপ খাই আছিল ন খাইছিলো মানে মদ খাই আছিলে অলপ কৰি পেলাই অলপ বেছি হৈ গ'ল বেছি হোৱাৰ কাৰণে তাৰমানে মই কি কলো কৌতুক অভিনেতাত মই আকৌ নিজেই গম নাপালো হয় সেইকাৰণে মানে মোৰ ভুল হৈছে কিন্তু এনেই মই আকৌ ভুল কৰা নাই মানে এনে সাধাৰণ কেছ কিন্তু কথা হ'ল কি মই এতিয়া আহি খুবেই ভাল লাগিছে আৰু খোৱা লোৱা মই বহুত মৰম আদৰ বহুত পাইছো কিন্তু আজি এইখন ঘৰত মোৰ এটা আলহীৰ নিচিনাই থাকিল মই আহিম আৰু মই নিজৰ ঘৰৰ মানুহক লৈ আহিম ইয়াতে তেওঁলোকক দেখাম যে মই কি ধুনীয়া জেগাত মই আছিলো 3 দিন আজি হ'ল মোৰ আহিবৰ 3 দিনৰ পৰাই মই খুবেই শান্তি পাইছো কিন্তু মই ৰুমটোৰ কাৰণে মই আৰু ৰিক্সাখনৰ কাৰণে মই যাব আপোনাৰ ৰিক্সা মানে নিজৰ ৰিক্সা নে ভাড়া চলাই ভাড়া মানে বেলেগৰ ৰিক্সা আপুনি ডেইলি পইচা দিব লাগে কিমানকে দিব লাগে 70 টাকা কৰি আকৌ ৰুমটো ক'ত আছে ৰুমটো আপোনাৰ হেৰি পাব্লিক হেল্থ হেংৰাবাৰী পাব্লিক হেল্থ তাতে ৰিক্সা চলাই মানে আপুনি ৰিক্সা চলাওঁতে আপোনাৰ বন্ধুৰ লগত পৰি অলপ খালে খাই কিনে ব্ৰিজৰ তলতে শুই থাকিলো আকৌ গমেই নাপালো তাৰে পিছত যে মোৰ কি হ'ল আৰু ইপিনে মোৰ কাপোৰ কানিও ক'ত গ'ল গমেই নাপালো কাপোৰ এনেকে কিয় খাই বাৰু মই নাখাওঁ ছাৰ কিন্তু মই সিদিনাখনে মোৰ অলপ বেছি হৈ গ'ল আৰু হোৱাৰ কাৰণে কাপোৰ কানিও মোৰ গাড়ীত তুলি দিলাক কাপোৰ কানিও লণ্ড ভণ্ড হৈ গ'ল এতিয়া আপুনি এইটোৱে পুলিচৰ গাড়ীতে গুচি গ'ল মই আপুনি এতিয়া এইটোৱে সহায় কৰিব লাগিব যে মোক কম্বল এখন আঁঠুৱা এখন বিচনা চাদৰ মোৰ অলপ অসুবিধা হ'ব ঠাণ্ডা আছে নহয় এইখিনি আমি দি দিম আপুনি আৰু এনেকে খাব নেকি নাখাব কাণত ধৰিব নালাগে শুনকচোন কাণত নধৰিব ডাঙৰ মানুহ ন আপোনাক লগ পাই আমি বহুত ভাল পালো আমি এইটো কি ক'ম আপোনাৰ কথাও শুনিছো যে বহুত মানুহ আপুনি বহুত ৰাজা হৰিচন্দ্ৰ এইটো নহয় বাৰু ককা নকব মানে হয় সেইটো নহয় সেইটো সেয়া নহয় বাৰু মোৰ বহুত ভাল লাগিছে মোৰো ভাল লাগিছে আপুনি ইমান ভাল মানুহ এজন আপুনি সংগদোষত পৰি সিদিনা বেছি হৈ গ'ল খোৱাটো সেইকাৰণে মই আৰু কোনো সংগৰ লগ নালাগো আপুনি সংগৰ লগ লাগক এইটো নাখাওঁ বুলি প্ৰতিজ্ঞা কৰিলো মই আৰু কোনোদিন নাখাওঁ কি নাখায় তাৰমানে একো বেয়া বস্তু নাখাওঁ মই মদ নাখাওঁ বুলি কৈ আৰু মই বিড়ি চিগাৰেট চেখৰ তামোল একোৱেই নাখাওঁ সিদিনাখনে তাৰমানে কিবা মোৰ গ্ৰহ লাগিল নেকি লাগি পেলাই তাৰমানে টানি লৈ গ'ল শনি গ্ৰহ যোৱাৰ কাৰণে তাৰমানে মই ফাঁচি গলো মানে বেয়া জেগাত ফাঁচি যাই আপুনি খাই লৈ মানে তেওঁ গুচি গ'ল নেকি লগৰটো তেওঁ গুচি গ'ল আপুনি তাৰমানে এতিয়া ৰাস্তা চিনি পোৱা নাই মই বোলো ইয়াতে আৰু ৰাতিটো কাটি যাওঁ ৰেপ্পা মাৰি পেলাই কাপোৰ চাপোৰ মেলি লৈ পেলাই তাৰপিছত কাপোৰ চাপোৰ এটি টানি লৈ আহিলাম মোৰ চব লণ্ড ভণ্ড হৈ গ'ল তাৰপিছত মিডিয়াৰ মানুহ টিভিৰ মানুহে পালে আপুনি টিভিৰ মানুহ এটা কথা ক'লে নহয় আপোনাৰ ল'ৰা ছোৱালী নাচাই বুলি ক'লে নাচাই বুলি মানে কথা মই তাৰমানে
ক'ব লাগিছিল কিবা কৈ দিলোঁ কিবা ইছ প্ৰভু তাৰমানে আমি 8টা ভাই হয় আৰু মোৰ এটা ল'ৰা এটা ছোৱালী হয় আৰু ল'ৰাটোৰো 2টা নাতি আছে ল'ৰাটোৰ আপোনাৰ নাতি আছে মানে ল'ৰাই বিয়া পাতিছে বিয়া পাতিছে ছোৱালীটোকো বিয়া দিছোঁ হয় হয় বৰপেটাত হয় আৰু তেওঁৰো অৱস্থা ভালেই ছোৱালীৰ অৱস্থা ভাল ছোৱালীৰো অৱস্থা ভাল ল'ৰাৰো ভাল তেওঁলোকৰ মুঠতে মই তেওঁলোকক কৈছোঁ যে তোমালোকে শান্তিত থাকা হয় হয় মই এতিয়া গেলি চলি আছোঁ হয় হয় গাত বহুত বল আছে হয় হয় কিন্তু তোমালোকে ভালকে চলি থাকা হয় যেতিয়া নৰা হ'ম অ তেতিয়া হয়তো তোমাৰ লগত তাতে যাব পাৰোঁ হয়তো এটো আহিব আশ্ৰমতো আহিব পাৰে পাৰোঁ হয় হয় সেইটোৱে মই আৰু মানে ল'ৰাইটো ইমান বেয়া নহয় ল'ৰা ছোৱালীকেইটা বেয়া নহয় বহুত মোৰ কাৰণে চিন্তা কৰে হয় হয় কিন্তু তেওঁলোকক মই শান্তি থকাৰ কাৰণে মই মানে আপোনালোক ভুলতে ওলাই গ'ল মদৰ নিচাত মদৰ নিচা হতে ভুলতে ওলাই গ'ল নাচাই বুলি কৈ দিলে কিবা ক'ব লাগে কিবা কৈ দিলোঁ তাৰপিছতে মোৰ মনতে নাই কি ক'লো তাৰে পিছত যায় এনে গণ্ডগোল হৈ গ'ল এতিয়া কাপোৰ কানি কানিও মোৰ লণ্ড ভণ্ড হৈ গ'ল আপোনাৰ তাৰমানে ভাড়া ৰুমো আছে ভাড়া ৰুম ৰিক্সাও চলায় কি হ'ব বাৰু এনে কেনে পালে আপুনি ইয়াতে বহুত ভাল লাগিছে বহুত ভাল লাগিছে মোৰ খোৱা লোৱা কেনে পালে খোৱা লোৱা বঢ়িয়া ধুনীয়া নাই মিছা নক'ব মিছা নক'ব শুনকচোন কেনে পালে ভাত চাত ভাল বনাইছে নে বঢ়িয়া বনাইছে কুক মেমক ধন্যবাদ দিছোঁ আচ্ছা আচ্ছা আজি আঞ্জা ভাত বঢ়িয়া হৈছে সদ হৈছে হয় হয় আজি যিটো খানা নৰ্মেল হিচাপত বনাইছে কোনো মছলা চছলা নিদিয়া ভাল লাগিছে হয় হয় আৰু বহুত শান্তি পাইছোঁ খাই পেলাই হয় হয় মানে ঘৰচীয়া খানা ঘৰৰ খানাটো হয় তাৰমানে কিছুমান জাগাত খানা মছলা দিয়ে বহুত টকা পইচা খৰচ কৰে কিন্তু বহুত উৎসৱ কৰে কিন্তু এনেকুৱা নহয় হয় হয় ইয়াতে সেইকাৰণে কোনো এটা মানুহৰ ইমান কষ্ট নাপায় বা প্ৰব্লেম নহয় এটা বা বেমাৰ আজাৰৰ কাৰণে কোনো অসুবিধা নাই কিন্তু কিছুমান জেগাত খালে মানুহৰ বেমাৰ আজাৰ হৈ যায় তাৰমানে কণ্ট্ৰল কৰিব নোৱাৰা হৈ যায় হয় হয় ককা ধন্যবাদ আপুনি আমাৰ ৰান্ধনীকক প্ৰশংসা কৰিলে আৰু সঁচাকৈ মই এবাৰ ৰান্ধনীকো দেখাইছোঁ এখন নহয় বাইদেউ ছাৰ বাইদেৱে মানে লাজ কৰিলে আৰু মানে খুব ধুনীয়া বনায় ৰান্ধনী আৰু ৰান্ধনী বাইদেৱে খুব ধুনীয়া বনায় সেইটো আমি স্বীকাৰ কৰিব লাগে কোনোবাই খাবৰ মন গ'লে আহিব পাৰে ন মই আমাৰ ৰাইজৰ ফালৰ পৰাও যদি কোনোবাই কেতিয়াবা আহে আহিব পাৰে আৰু আইতা আইতা চাওঁ এই পোহৰটো অলপ ইফালে আহচোন এইফালে বহা আহিম 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 নিশ্চয় মই পাহৰিব নোৱাৰো মই পাহৰিব কেতিয়াও এনেকে ক'লে আমাৰ লাজ লাগিব ন নাপায় আপুনি ডাঙৰ মানুহ সাহায্য কৰিব নাপায় ককা নাপায় ভাল লাগিছে সেইকাৰণে মোৰ খুবেই বহুত ভাল লাগিছে একফালেদি যাবাৰো ইচ্ছা নাই আৰু নেগলিও মজবুৰি সেইকাৰণে মজবুৰিৰ নাম জিন্দগী সেইকাৰণে মই আহিম বাৰু আহিম মই আৰু মই ক'লোৱে দেখোন যেন মোৰ বিপদ হৈ যায় তেতিয়াহ'লে মোৰ এই ৰাস্তাৰ গেট খোলা আছে খোলা থাকিব এতিয়া আপোনাক এখন লিখা দিব লাগিব শিৱা ককা শিৱা ককা মাতা ককা ককা আপোনাৰ পিন্ধা কাপোৰ চাপোৰ ক'ত গ'ল এতিয়া পিন্ধা কাপোৰ আছে নাই পিন্ধা কাপোৰ তাৰমানে এতিয়া মোৰ এইযোৰাই পিন্ধি আহিছিলোঁ না এইযোৰাই পিন্ধি আহিছিলোঁ আৰু এইপিনে কম্বল চম্বল আছিল এতিয়া আমি কম্বল দিম আপোনাক আঁঠুৱা এখনো দি দিবা আঁঠুৱা এখনো দি দিম নতুন পিন্ধা কাপোৰো দি দিম দিয়ক 2যোৰমান দি দিবা ধন্যবাদ ধন্যবাদ তেতিয়াহ'লে মই চাওক আমাৰ সেই বস্তুটোৱে মানুহে কিমান তলৰ কথাটো কৈছোঁ কিমান বেয়ালৈকে নিব পাৰে হয়নে আপুনি চাওক ক'ত ৰাতি থাকিব লগা হ'ল ব্ৰিজৰ তলত এই নিচাজাতীয় বস্তু যিকোনো ক্ষেত্ৰতে খুব বেয়া আপুনি আপোনাক মানে আমি সেৱা জনাইছোঁ আপোনাক যাতে আপুনি নাখায় খালে এনেকুৱা লটি গতি হ'ব ক'ত আপুনি চাওক আকৌ এবাৰ কৈছোঁ আপুনি বন্ধুৰ লগত খালে অলপ বেছি হৈ গ'ল সুখতো খাব পাৰে আপুনি দুখতো খাব পাৰে খাওঁতে বেছি হৈ গ'ল বন্ধুৱে এৰি থৈ গ'ল ব্ৰিজৰ তলত আপুনি ভাবিলে এতিয়া মই ৰাস্তা কি চিনি নোপোৱা হৈ গ'ল নেকি ধোৱা দেখিলে তাৰমানে মই এতিয়া বোলো কোনফালে যাম ইফালে এইটো ৰাস্তা হয় না এইটো ৰাস্তা হয় যি হয় হ'ব
এতিয়া পাক খাই পেলাই পৰা ভাল ব্ৰিজৰ তলতে সেইকাৰণে শুই ব্ৰিজৰ থাকে। তলতে মই তাৰমানে এই যে গোল গোল পোষ্ট বিলাক আছে হয় এই তাতে তাৰমানে মই বাগাত দি আছো হয় হয় বাগাত দি থাকোঁতে তাৰমানে এনেকে গ'ল যাই পেলাই ময়ো আৰু কি ক'লোঁ ক'ব নোৱাৰোঁ আৰু মানে কিছুমান মানে হেৰি গৈছে মানুহ ভালেকেইজন মানুহ গৈছিল হয় হয় তাৰপিছত যে মই আৰু মোক লৈ আহিলে কিন্তু গাড়ীত বহাই দিছে কাপোৰ কানি পুলিচৰ গাড়ী? গাড়ীত বহাই দিছে আৰু কাপোৰ কানি বিলখন তেওঁলোকে তুলি দিছে কৈছে আমি তুলি দিম অ তুলি দি পেলাই গাড়ীতে ৰৈ গ'ল গাড়ীৰ পৰা এইটো এতিয়া নালাতে পেলালে আৰু সেইটোতো 3 দিন হ'ল সেইটোতো নাই হয় আচ্ছা আৰু শুনকচোন আৰু এটা আমি কথা শুনো আমাৰ ৰাইজেও শুনক আমাৰ তাত মানে কেনেকুৱা হয় আপোনাৰ ইয়াতে মই আমাৰ ৰাইজকো জনাইছোঁ যে আমাৰ ৰাস্তাৰ পৰাও দিয়ে মানুহ আৰু যেনেকৈ ককাক দিছে ককাকটো আমি গম নাপাওঁ কি তেখেত ভাল নে বেয়া প্ৰথম অৱস্থাত আমি কি কৰোঁ আমি এটা ৰুমত থৈ দিওঁ যিখিনি ৰাস্তাৰ পৰা অনা মানুহখিনি থাকে তাতে থৈ দিওঁ তো আপুনি প্ৰথম দিনো সেনেকৈ থাকিলে এটা ককাই কি কৰি আছিলে ৰাতি এটাই তাৰমানে যিটো দৃশ্য কৰি আছে কওকচোন তাৰমানে ওপৰৰ ফালে চাই থাকে শুই থাকে মৰিলে মৰিব অ মই বোলো নধৰিলিহে ৰক্ষা আৰু এটাইতো আটা ভাৰি দিয়ে এনেকে কৰি আছে কিন্তু কালি শুই আছে ঠিকে এতিয়া এটা আটা বাঢ়িছে কিন্তু এজনে গান গাই আছে ৰাতি ৰাতি তাৰমানে গান গাই আছে এটা দুটামান বজাত চাৰা ৰাতি গান গাইছে টোপনি অহা নাই মোৰ হয় হয় মই বোলো এনেকে আৰু ক'ত টোপনি আহিব কি গান গৰম গায়? উঠি গৈছে হিন্দী গানো গায় অসমীয়া গানো গায় এতিয়া নাই তাৰমানে মানুহগৰাকী নাই বুজিছে নাই মহিলা হয় হয় দেখাইছে তাৰপিছতে আৰু তেওঁলোকে মৰিলে মানে দৃশ্য নানান ধৰণৰ আৰু এইটো আৰু আটা ভাৰি একদম ঠেক দি উঠে উঠি পেলাই বাহিৰত যাব খোজে কাঢ়িব নোৱাৰে এনা কৰে মই বোলো বাপ নৰা সহায় ভাল হ'ব মোক গৰম ধৰি দিছে একদম গৰম উঠি দিছে মই বোলো কম্বল উৰি লাভ নাই কম্বল দি পেলাই তাৰপিছত বহি পেলাই আৰু অলপ তৰকা মাৰো আৰু চুৰো মৰিলে এইটো বঙাইগাঁও কোকৰাঝাৰ এলাহান জন্দিছো ভয় লগা নাই মানে মই বোলো ভয় লগা নাই তেখেতৰ ভয় লগা নাই চাওঁতে তাৰমানে তেওঁ আক্ৰমণ কৰা নাই মোক আকবাৰ মোক এংকে দিয়ে ময়ো এংকে দিওঁ তেওঁ যেনে কৰে ময়ো নকৰোঁ অলপমান হেৰি আছে নেকি আছে অলপ প্ৰব্লেম আছে হয় খেলি মেলি আছে চাওক আমি এনেকে ৰাস্তাৰ পৰা আনো অলপ ৰাস্তাৰ পৰা অনা মানুহবিলাকৰ থাকে আমিতো আপোনাৰো থকা বুলি ভাবিছো আপোনাৰ নাই বেয়া নাপাব দেই আমি ভাবিলো যে নহয় এখেতক প্ৰথম তাতে থওঁ তেতিয়া গম পাম ন এনেকে অলপ আমি সেনেকে থৈ দিওঁ বুজি পাইছে মানে ছাৰ আপোনাৰ এই 3 দিনে হ'ল 2 দিন হ'ল পৰহি ৰাতি এই 2 দিন মইতো অলপো টোপনি মাৰা নাই কিন্তু মই টোপনি নামাৰিলেও মই খাদ্য খানা খাই আছো না ইয়াতে ভাল হেৰি কৰাৰ কাৰণে মই দুৰ্বল হৈ যোৱা নাই মানে লাগে টোপনি ক্ষতিয়ে হওক নহয় ঘটনাটো কি আমাৰ বেলেগ বেলেগ ধৰণৰ সেনেকুৱা অনা মানুহবিলাকক আমি বেলেগকে থওঁ কিন্তু যদি ভাল এতিয়া আপোনাকতো আমি গম পাইছোঁ ভাল তো আমি ধৰক বেলেগ এটা ৰুমত আমি বেলেগ ককাৰ লগত ভাল মানুহৰ লগত আমি তেনেকৈ থওঁ বুজি পাইছেনে নহ'লে তেওঁলোকৰ লগত থাকিলেতো আপোনাৰ টোপনি নাহিব সেইকাৰণে আমি সেইটো কৰিলোঁ আপুনি যদি আহে আমি বেলেগ এটা ৰুমত খুব ভালকৈ ৰাখিম বুজি পাইছে আপুনি চাওক এতিয়া আপোনাৰ বয়স হৈছে আপুনি এই বয়সত আপুনি ৰিক্সা চলাই থকাটো উচিত নহয় আমি ভাবোঁ দেই আৰু অনুপম দাই থৈছে তেওঁ ভালৰ কাৰণে থৈছে আপোনাৰ হয়নে যে মানুহজনক বিপদত পৰিছে তেওঁক আমি থৈ দিওঁ কিন্তু আপুনি মদৰ নিচাত আপুনি ল'ৰা ছোৱালীক অকণমান কৈ দিলে
সেইকাৰণে সকলোৰে অকণমান ল'ৰা ছোৱালীৰ প্ৰতি এটা বেয়া ভাৱ আহিছিল গতিকে সেইটোতো নহয় ন সেইটো নহয় ন ল'ৰা ছোৱালী কাৰণ আমি ধৰক কাকো দোষো দিব নোৱাৰো অনুপম দায়ো কাকো দোষ দিব নিবিচাৰে কিন্তু কোনোবাই যদি এনেকুৱা কৰে যে নিজৰ পিতৃ মাতৃক কৰে চবৰে খং উঠিব হয়নে সেইকাৰণে তেওঁলোকে দাদাহঁতেও মানে অকণমান দুখ পাইছিলে যিয়ে নহওক আপুনি ইয়াৰ পৰা যায় আপুনি যদি আপুনি কয় যে মই আকৌ আশ্ৰমলৈ ঘূৰি আহিম বাকীতো আপুনি বেলেগ অসুবিধা পোৱা নাই ন সকলো আইতা ককা সকলোৱে মৰম কৰিছে খুব ভাল লাগিছে হয় হয় বহুত ভাল লাগিছে কিন্তু তাৰে মানে 4 ভাগৰ 1 ভাগে তাৰ মানে এই দৃশ্য সেই দৃশ্য নহয় মানে 3 ভাগ ভালে কিন্তু আৰু গান গোৱাৰ এটা দৃশ্য বুজি পাইছো নহয় সেইখিনি আপোনাক থোৱাই হৈছিলে নে আমি মানে ভাবিছিলো আপুনিও তাৰ সেনেকুৱাই নেকি অকমান কাৰণ ৰাস্তাত পৰি আছে হয়নে গতিকে নহয় কিবা এটা কাৰণ আছে আপুনি যে মদৰ নিচাত আপোনাৰ ৰুমো আছে হেৰিও আছে গতিকে সেইবিলাক কথাটো আমি নাজানো গতিকে এতিয়া যদি আপুনি আহে বা আজিৰ পৰা যদি থাকে আমি বেলেগ এটা ৰুমত ধুনীয়াকে আপুনি ধুনীয়াকে থাকিব আৰু একো অসুবিধা নাপায় বুজি পাইছেনে এতিয়া প্ৰথম আমি তেনেকুৱা মানুহখিনিৰ লগত থলো কিজানি আপুনিও তেনেকুৱা হয় আমিতো ভালৰ লগত ডাইৰেক্ট থলে অসুবিধা হ'ব সেইটো কাৰণতে আমি সেনেকে থৈছিলো দেই এতিয়া যদি আপুনি ৰিক্সা চলোৱাটো বাদ দিয়ে তেতিয়াহ'লে ইয়াত থকা খোৱাটো আপুনি পাবই ভাল ৰুম এটাও পাব আৰু আমি ভালকে ৰাখিম নেক্সট যদি আপুনি আহিব বিচাৰে আপুনি ক'ব আমি সেইখিনি চাওক কোনোবা জনমত আপুনি কিজানি মোৰ পিতৃয়ে আছিলে বা কিবা এটা সম্পৰ্ক আছিল মই কিজানি আপোনাৰ কোনোবা এজন আছিলো আপোন মানুহ সেইকাৰণেতো মই নিজৰ ঘৰৰ নিচিনা লাগিছিল হয় হয় খুব নিজৰ ঘৰৰ যে মই ঘৰতে আছো আমাৰো বহুত পৰিয়ালটো বহুত ডাঙৰ ঠিক সেনেকুৱা মানে ভাল লাগিছে যে 7টা মানুহৰ লগত বহি ভালে ধুনীয়া লাগিছে খোৱা লোৱা বা মৰম দয়াটো বহুত যথেষ্ট এনেকুৱা নাই আজিকালি বহুত বদলি গৈছে কিন্তু এতিয়া ইয়াতে যিটো দেখা পালো বহুত ভাল আৰু মই ভৱিষ্যতত মই ইয়াতে আজি ইচ্ছা নাহিলেও মই কেইদিনমান পিছত হ'লেও মই আহিম আপুনি যেতিয়া নোৱাৰা হয় তেতিয়া গুচি আহিব আৰু উপায় নাই আমাৰ ইয়াত চাওক এতিয়া পুলিচে থৈ দিয়ে কেতিয়াবা মিডিয়াই থৈ দিয়ে তাৰ মাজত কিছুমান মানুহ তেনেকুৱাও থাকে ন আপোনাক যিকেইজনে কৰিছিলে কোনোবাই নাচি থাকে আৰু কোনোবাই চিঞৰি থাকে আৰু এতিয়া চিঞৰা এজনৰ বন্ধ হৈছে কিন্তু 2-এজন এনেকুৱা আছে এনেই চিঞৰি থাকে বুজি পাইছেনে মাকক মাতে মা এনেকে চিঞৰি থাকে মানে তেওঁলোকৰ সেই এলজাইমাৰ হয় সেনে তেওঁতো নিজে চিঞৰে তেওঁৰ কাষততো কোনো মাৰা নাই মাৰিছে তেওঁক মানে কি হয় সেই এইবিলাক মানে বেমাৰ অলপ ব্ৰেইনৰ প্ৰব্লেম আছে যে সেই আগৰ কিবা চাগে আছিলে কোনোবাই মাৰিছিলে এই আগৰ কথা কৈছো গতিকে আমাক মানে সেনেকে পুলিচে পাই দিয়ে নহয় এনেকুৱা মানুহবিলাকে অকণমান এলজাইমাৰ থাকে ডিমেনচিয়া থাকে তেওঁলোকে মানে তেনেকুৱাকে হেৰি কৰি থাকে আমাৰ ইয়াত কোনো কাকো হাত দিব নোৱাৰে আপুনিতো নিজে দেখিছে ন আৰু হয় গতিকে মৰম দিয়াটো বহুত যথেষ্ট আছে হয় আৰু আপুনি ভালে থাকক আমি সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আজি আপুনি যাব নিজৰ দায়িত্বতে যাব হয়নে কাৰণ ইয়াৰ পৰা যোৱাৰ পিছত আমাৰ দায়িত্ব আৰু নাথাকে এইটো মই আপোনাক কেইদিনমান পিছতে মই আহিম আহক আমাক জনাব মই তেতিয়া আপোনালোকে গম পাব আৰু তেখেতেতো গম পাবই সেইকাৰণে আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে কোনো অসুবিধা নাপায় আৰু আপোনালোকৰ আশীৰ্বাদত মই বহুত জ্ঞান মোৰ আহিল সেইটো নাখাব আপুনি যদি পাৰে আপুনি এটা শপত খাওক যে মই আজিৰ পৰা আৰু ড্ৰিংকছ নকৰোঁ সেইটো আমাক কৈ দিয়কচোন শপত এটা খাই দিয়ক বেয়া নাপাব দেই মই সেইটো এটা মহাদেৱ পাৰ্বতীক মই পূজা কৰোঁ মই মহাদেৱ পাৰ্বতীৰ কচম খাই কৈছোঁ মই আৰু কোনোদিন ব্যৱহাৰ নহয় সেইটো নাখাওঁ বুলি কৈ দিয়ক নাখাওঁ মই মহাদেৱ পাৰ্বতীকে পূজা কৰোঁ বৰ ভাল কথা চাওক আপুনি ইমান ভাল মানুহ আপুনি সেইখিনি খাই যদি আপুনি ধৰক এনেকে পৰি থাকে কেতিয়াবা গাড়ী মটৰে খুন্দিয়াব সেইদিনা ৰাতিয়ে কিজানি কিবা এটা হ'ল ভাগ্যে আপোনাৰ ওচৰতে এনকে টিভি থকাৰ কাৰণে তেওঁলোকে দেখি যে এই বয়সস্থ মানুহজনে কষ্ট পাইছে আমি মাতি দিওঁ আমাক ক'লে পুলিচক ক'লে আৰু সেনেকে লৈ অহা হ'ল যদি ৰাতি কিবা এটা হৈ থাকিলে হয় বুজি পাইছেনে তো আজি মই তাৰমানে মোক যিমান
কিবা অসুবিধা হ'লেও মোক যথেষ্ট সহায় কৰে মানুহে কৰে খুব কৰে ভাল পায়। আপোনাক চাওক আপোনাক ভগৱানেও ভাল পায় সেইকাৰণে তেওঁলোকে দেখা পালে আপোনাক দেখা পাই আনকি টিভিৰ মানুহবিলাকে দেখি লগে লগে আমাৰ তাত থলে ক'ব নোৱাৰি ন ৰাতিৰ ভিতৰত তাতে কিবা এটা বা কোনোবা এটা মাৰি থৈ গ'লে কি হ'লহেঁতেন বুজি পাইছেনে সেইকাৰণে ভগৱানে যি কৰে ভালে কৰে কিন্তু আপুনি আপোনাৰ এইখিনি ভাল হোৱা বুলি ক'ল ইয়াতে আহিতো বহুতখিনি আপুনি শিকিলেও দেখিলেও ন গতিকে আপুনি সেই বস্তুটো নাখাব আপোনাৰ জীৱনত এটা অথন্তৰ হৈ গ'ল হয়নে ক'ত সেনেকে খাই লৈ কিনে বীজৰ তলতে পৰি আছিলে হয়নে গতিকে জ্ঞান আহি গ'ল মানুহ আপোনাক টিভিতো দেখাই দিছে গম পাই নাই আপুনি গম পাই নাই টিভিত দেখুওৱা বুলি টিভিত দেখাটো দেখা নাই ন আপোনাক টিভিতো দেখাইছে গম পাইছে আপোনাৰ চবেই অসমৰ গোটেই মানুহখিনিয়ে দেখা পাইছে যে এনেকুৱা মানুহজন তাতে বীজৰ তলত পৰি আছে ল'ৰা ছোৱালীও নাচায় তেনেকে কৈছে আপুনি এইটো কৈছে যে মোক নাই ল'ৰা ছোৱালীও নাচায় আপোনাৰ ভুলতে ওলাই গ'ল খাই লৈ কিনে কি কৈছে গতিকে ভুল হৈছে মোৰ এইটো সেইটো ভুল হ'ল আৰু আপুনি এইটোৱে কৰিব ল'ৰা ছোৱালী চাওক তেওঁলোকে যিয়ে নকৰক তেওঁলোকৰ কৰ্তব্য চোৱাটো যদি পাৰে তেওঁলোকে আপোনাক চাওক ৰিক্সা চলাব মানা কৰক যে দেউতা আহক আপুনি ৰিক্সা চলাব নালাগে এনেকৈ আপুনি তেওঁলোকৰ কথাও শুনক অকণমান ল'ৰা ছোৱালীৰ কথাও শুনিব লাগিব অকণমান আপোনাৰ কথাও তেওঁলোকে শুনিব লাগিব এখন ঘৰ আমি যেতিয়া থাকিম ঘৰখনত সকলোৰে সমিল মিলেৰে চলিব লাগিব কেতিয়াবা আমি আমাৰ ল'ৰা ছোৱালীৰ কথা শুনিব লাগিব কেতিয়াবা আমাৰ কথা ল'ৰা ছোৱালীয়ে শুনিব লাগিব ন যিখিনি আমাৰ ভুলবিলাক সদায় পিঠিৰ ফালে থাকে গতিকে আমাৰো ভুল থাকে সেই ভুলখিনি ল'ৰা ছোৱালী দেখুৱাই দিলে তেওঁলোকৰো আমাৰ যিটো আত্মসন্মান আছে সেইটো আমি সন্মান কৰিব লাগে এতিয়া ধৰক আপুনি যদি গাঁৱত যায় মদ চদ খাই থাকে ল'ৰা ছোৱালীয়ে দুখ পাব না এই অমুকৰ দেউতাকে তাতে পৰি আছে হয়নে গতিকে সেইকাৰণে কিছুমান বস্তু আমি তেওঁলোকক সন্মান জনাই কিছুমান আমাৰ স্বভাৱ আমি এৰিব লাগিব আৰু আপোনাৰ ল'ৰা ছোৱালীয়েও আপোনাক সন্মান জনাই কিছুমান কাম তেওঁলোকে ভাল কাম কৰিব লাগিব চ' যদি ল'ৰা ছোৱালীয়ে চাই আছে মই আকৌ এবাৰ কৈছোঁ যে দেউতাক লৈ যাওক চবতকৈ ভাল কথা দেউতাক লৈ যাওক ৰিক্সা চলাব নালাগে তাকে আপোনাৰ বয়সতো হৈছে এতিয়া হয়নে এতিয়া ককাক হ'ল আপুনি ঘৰত ধুনীয়াকৈ থাকিব লাগে ভাই ককাই কেইজন আপোনাৰ 8জন 4 নম্বৰ 8জন ভাই ককাই আপোনালোকৰ খুব ধুনীয়াকৈ থাকি মিলেৰে থাকক আপোনালোকৰ পৰিয়ালটো ভালে থাকক আপোনাৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ইয়াৰ পৰা যাই আপুনি এটা নতুন জীৱন আপুনি যাপন কৰিব পাৰিলে ঘৰলৈ উভতি যাওক আৰু নোৱাৰিলে যদি আপুনি চলায়ে আমি মানাই কৰিছোঁ তথাপিও যদি আপুনি ৰিক্সা চলায়ে যেতিয়া নোৱাৰা হয় আপুনি বেমাৰ আজাৰ হ'লে এইখন আপুনি যিহেতু থাকিয়ে গ'ল এইখন আপোনাৰ ঘৰ বুলি আপুনি ইয়াত আহিব আপুনি একো দিব নালাগে এই আইতাহঁতে কোনোতো দিয়া নাই আপোনালোকে দিয়ে নেকি কিবা এওঁলোকে কোনো একো নিদিয়ে কোনোবা দিয়া নেকি তোমালোকে দিয়া কিবা ইয়াতে একো দিব নালাগে আৰু আপুনি হেৰি কৰিব বুজি পাইছেনে একো নিদিয়াকৈ আমি ৰাখি দিম ইয়াত দেই ভালকৈ ৰাখি দিম কিন্তু পাৰিলে আপুনি ঘৰলৈ যাব তেওঁলোকৰ লগত সুখেৰে একেলগে থাকিব ল'ৰাইও ভাল পাব আপুনি থাকিলে আপোনাৰো ভাল লাগিব নাতি পুতিৰ লগত থাকিব দেই কিবা ক'ব শেষত মই এতিয়া ৰুমত যাই ৰুমটো ঠিক ঠাক কৰি চাফ চিকুণ কৰি আৰু 2 দিনমান পিছত মই গাঁৱত যাম গাঁৱৰ পৰা আৰু কেইদিনমান থাকি পেলাই আহিম মই ইয়াতে আপোনালোকৰ ওচৰত মই ডাইৰেক্ট আহিম মই ইয়াতে ঠিক আছে আপুনি এই তেওঁলোকক বেয়া নাপাব তেওঁলোকৰ আপোনাৰ ভালৰ কাৰণে যে আপুনি মানুহজন ব্ৰিজৰ তলত পৰি আছে সেইকাৰণে NK টিভিৰ ৰিপৰ্টাৰবিলাক চাওক ৰিপৰ্টাৰ হ'লেও তেওঁলোকৰ একোজন মানুহ তেওঁলোকৰো দুখ লাগে যে মানুহ এজন পৰি আছে আমি ভাল জেগাত যদি থ'ব পাৰোঁ হয়নে সেইটো কাৰণত তেওঁলোকেও আগবাঢ়ি আহি সেই ৰাতি আপোনাক অনাৰ ব্যৱস্থা কৰিলে পুলিচৰ ভিতৰতো খাকী ড্ৰেছৰ ভিতৰতো এটা কোমল অন্তৰ থাকে তেওঁলোকেও আপোনাক ধুনীয়াকৈ ব্যৱহাৰ কৰিছে উঠাই ধুনীয়াকৈ মেডিকেলতো নিছে ন সৰু ছোৱালী তেওঁ SI কিন্তু হয় দিছপুৰ থানাই তেওঁলোককো আমি ধন্যবাদ দিব লাগিব গতিকে আৰু আমাৰ যদি নজনাকৈ কিবা ভুল ভ্ৰান্তি হৈছে আমাক ক্ষমা কৰি দিব আপোনাৰ ওচৰত কৰজৰে আমিও ক্ষমা বিচাৰিছোঁ আৰু আপুনি ভালে থাকক আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ দেই ককা এতিয়া এটা যি ইমান মৰম দয়া আজি এনেকুৱা মৰম দয়া ঘৰখনৰ চব মানুহ মিলা পৰিস্থিতি বা এইবিলাক আছে চব মানে এনেকুৱা নায়ে বহুত কম মই দেখিছোঁ বহুত দেখিছোঁ কিন্তু এনেকুৱা নাই আজি কিছুমান
বোৱাৰী বয়া হয়, হয় কিন্তু আপোনালোকৰ ইমান মৰম দয়াটো আছে, এটা খুব ভাল লাগিছে। ধন্যবাদ ককা। সেইকাৰণে মোৰ বিৰাট ভাল লাগিছে। আজি মই যাব ইচ্ছা নাছিল, কিন্তু কথা হ'ল কি মোৰ মজবুৰিৰ কাৰণে মই যাব লগা হ'ল, আৰু মই একদিন হ'লেও মই আপোনালোকৰ ওচৰত উপস্থিত হ'ম। ঠিক আছে আৰু ককা। মই ইয়াতে যি কয় তাকে কৰি থাকিম আৰু খাই লৈ থাকিম। মই সেইটোৱে, আৰু মোৰ এনেই বেমাৰ আজাৰ মোৰ আপোনালোকৰ আশীৰ্বাদত একো নাই। হয় হয় সেইদিনাখনি মোক নাৰ্ছিং হোমত লৈ গৈছে পুলিচে, চব এইবিলাখান কৰিছে, প্ৰেছাৰো চাইছে, ডায়েবেটিছৰ চাইছে, এইবিলাখান কৰিছে, চুগাৰৰ এইবিলাখান চাইছে। সেইটো নিয়ম হয় ককা, মানুহ এজন আনিলে এবাৰ হস্পিটেলত চেকআপ এটা কৰি কিনে লৈ আহে। চ' এয়া আছিল আমাৰ ককা। কি নামটো কি আছিলে আকৌ এবাৰ কৈছে? নাম সদা মজুমদাৰ ককা। আৰু আমি ব্ৰিজৰ তলৰ পৰা তেখেতক লৈ আহিছিলোঁ, আৰু কিন্তু আমি ইয়াতে গম পালোঁ যে তেখেতৰ এটা ইয়াতে ৰুম আছে, তেখেতে ৰিক্সা চলায়, ৰিক্সা এখনো আছে, এতিয়া ভাড়া দি থাকিব লাগিব ন ৰিক্সাখনৰ। গতিকে তেখেতে পৰহি ৰাতি আনিছিলোঁ আমি দিছপুৰ থানাৰ সহযোগত, আৰু আপোনাৰ NKTVৰ সাংবাদিকসকলৰ সহযোগত। আৰু তেওঁলোকে এখেতে যেতিয়া পৰি আছিলে তেতিয়া তেওঁলোকৰো দুখ লাগিল, আমাক খবৰ দিলে, পুলিচক খবৰ দিলে, তেনেকৈ আমি তেখেতক লৈ আহিছিলোঁ। আৰু এতিয়া পিছত আমাক গোটেই কথাখিনি ক'লে যে তেখেতে আচলতে তেওঁৰ বন্ধু এজনৰ লগত অলপ ড্ৰিংকছ কৰিছিলে, সেইদিনাখন অলপ বেছি হ'ল, বেছি হোৱাৰ কাৰণে তেওঁ একো গমেই নাপায়, তাতে শুই থাকিলে। আচলতে তেওঁৰ এটা ৰুম আছে, আৰু এতিয়া আমি তেখেত এতিয়া যাব ওলাইছে, আমি তেখেতক যাবলৈ দিছোঁ। আৰু বাকী কথাখিনি আপোনালোকে শুনিলে, তেখেতৰ নিজৰ দায়িত্বত যাব। খুব মানুহজন ভাল, খুবেই ভাল, আৰু ৰসাল হয় মানুহজন, আৰু তেখেতে ভালে থাকক, তাৰে কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু কিবা ক'ব নেকি? আপুনি চাওক এবাৰ, নিজকে চাওক, কিমান ধুনীয়া মানুহজন হয়নে? ছাৰ নক'ব, মোৰ নামটো উৎপলে ক'ব। আণ্টি, মোৰ ল'ৰাৰ বয়া কৰে, মোৰ ল'ৰা কিবা ক'বা নেকি? তুমি আজি গ'লে কান্দিবা নেকি? নাই, এটা মৰম এটা আহি যায় ন। কি কৈছা? আহিলে সোমাই যাব বুলি কৈছো মই। মাজে মাজে হয় হয় হয়, আপোনাক সোমাই যাব দিছে দেই আইতা। কিবা ক'বা নেকি? দেখিছে, তেওঁ আকৌ যাবই নালাগে। আহিম। আণ্টি, কিবা ক'বা নেকি? খুব ভাল, খুব ভাল। আহিম, মই ভাল লাগিছে। মই আহিম, মই লাগে মই তাৰ পৰাই বেটেৰী ৰিক্সা লৈ পেলাই আহি মই চিনি নাপালেও মই ক'ম অমুক জেগাত লৈ আশ্ৰম বুলি ক'ব, এইখন প্ৰমোদ তালুকদাৰ সোঁৱৰণি বৃদ্ধাশ্ৰম, সেইটো বুলি ক'ব। ভালে থাকক। আহিম। একদিন এনেকে মই একদিন আহিলে, সিদিনাখনে আহিলো, আহি তুমিতো ওলাব পৰা নাই। ওলালে অলপমান ঘূৰি পাকি চালি মই গম পালো হয়, কিন্তু ওলাবতো পৰা নাই। সেইকাৰণে তাৰমানে অলপ গম পালে চাগে। আৰু ভালে থাকক, আমি সেইটোৱে কামনা কৰিলো। তেখেতৰ বয়সো হৈছে, পাৰিলে ল'ৰা ছোৱালীয়ে অনুৰোধ জনাইছো ল'ৰাই লৈ যাওক, কাৰণ যিহেতু ল'ৰা আছে। ল'ৰাই কি কৰে আপোনাৰ? ল'ৰাই এই ষ্টীল ফ্ৰেমৰ মেকানিক। যিয়ে নহওক বাৰু, কিবাকে দেউতাকক যদি পাৰে লৈ গৈ থকা খোৱাৰ ব্যৱস্থাটো কৰি দিয়ক। আপুনি পাৰিলে যাব যদি ল'ৰাই বিচাৰে। আৰু কোনো দেউতাকে এনেকৈ ধৰক যদি ল'ৰাই যিহেতু বিয়া পাতিছে, তেওঁ নিজৰ ৱাইফকো চাব পাৰে। মই ল'ৰাক এটা অনুৰোধ জনাইছোঁ, অকল সেই ল'ৰা বুলি নহয়, প্ৰত্যেকজন ল'ৰাকে কৈছোঁ, যাতে কোনো পিতৃ মাতৃ এনেকৈ কষ্ট কৰি কিনে ধৰক গুৱাহাটীত ৰিক্সা চলাব লগা নহয়, বা বেলেগৰ ঘৰত কাম কৰিব লগা নহয়। সন্তান ডাঙৰ হোৱাৰ লগে লগে পিতৃ মাতৃক চোৱা চিতা কৰা, তেওঁলোকৰ ভৰণ পোষণৰ দায়িত্ব লোৱা প্ৰতিজন সন্তানৰ কৰ্তব্য। গতিকে আমাৰ ভাৰতীয় সংস্কৃতিত, মই বাহিৰৰ কথা কোৱা নাই, আমেৰিকাৰ কথা কোৱা নাই, তাততো 18 বছৰৰ পিছত ল'ৰা বেলেগত গুচি যাব, মাক দেউতাকক এৰি থৈ যাব, সেইটো সম্পূৰ্ণ বেলেগ। কিন্তু আমাৰ সংস্কৃতিয়ে সদায় কি কয় যে পিতৃ মাতৃক সেৱা কৰা হ'ল ভগৱানক সেৱা কৰা। গতিকে পিতৃ মাতৃক সেৱা কৰিলে ভগৱান সন্তুষ্ট হয়। গতিকে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে পিতৃ মাতৃৰ ক্ষেত্ৰত চাব, যাতে তেওঁলোকে কেতিয়াও অন্তৰৰ দুখ নাপায়। আৰু যিহেতু আমি শ্ৰাৱণ কুমাৰৰ দেশৰ হয়, গতিকে শ্ৰাৱণ কুমাৰে যেনেকৈ পিতৃ মাতৃক সেৱা কৰি তেওঁৰ নিজৰ কান্ধত লৈ গোটেই তীৰ্থ ভ্ৰমণ কৰাইছিল, আৰু সেয়েহে আজিও শ্ৰাৱণ কুমাৰক সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰে। আমিও তেনেকুৱা শ্ৰাৱণ কুমাৰ হ'ব নোৱাৰিলোঁ,
অন্ততঃ তেওঁৰ আদৰ্শৰে আমি আগবাঢ়ি পিতৃ মাতৃক যিমানখিনি পাৰোঁ আমাৰ লগত ৰাখি আমি যাতে সেৱা শুশ্ৰূষা কৰোঁ তাৰ বাবে মই সকলো সন্তানকে অনুৰোধ জনাইছোঁ। আৰু ককা আকৌ নতুন জীৱন এটা পাওক। খুব ভাল মানুহজন, কিন্তু তেওঁৰ সেই অকণমান সংগ দোষ আৰু অকণমান খাদ্য দোষে তেওঁক সেইদিনাখন বিপদৰ মুখলৈ ঠেলি দিলে। তেখেতে শপত খালে যে আৰু কেতিয়াও ড্ৰিংকছ নকৰে আৰু এটা নতুন জীৱন তেখেত যাপন কৰক, তাৰে কামনা কৰি এৰিছোঁ এতিয়া। ককা নমস্কাৰ।